हेलो बंधुসকল स्वागतम जनाइছো पुনৰ এখন নতুন ভিডিঅলৈ। আজিৰ ভিডিঅ'ত ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কেইটামান নতুন নিযুক্তি ওলাইছে য'ত নৰ্থ ইষ্টাৰ্ণ ৰিজন গুৱাহাটী এয়াৰপৰ্টত আপোনাৰ কেইটামান ভেকেন্সি ওলাইছে যাৰ দৰমহা খুব ভাল হয় ৩৬,০০০ ৰ পৰা ১,১০,০০০ টকা লৈ আপোনালোকৰ দৰমহা দিয়া হ'ব। তো ইয়াত কোনে কোনে আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব সেই সবিশেষ আজিৰ ভিডিঅ'ত চাব পাৰিব আপোনালোকে। যদি আপুনি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল নটিফিকেশ্যন অনত দিব এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' ডেইলি পাবলৈ। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল আমি আহি পৰিছোঁ যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট ওলাইছে তালৈ। তো ইয়াতে আপোনালোকে দেখা পাইছে কেইটা পদ আছে। তো প্ৰথমতে মই দেখাইছোঁ পদ কেইটা আছে। সিনিয়ৰ এছিষ্টেণ্ট অপাৰেশ্যনৰ কাৰণে আপোনালোকৰ 5টা পদ আছে। সিনিয়ৰ এছিষ্টেণ্ট ফাইনেন্সৰ কাৰণে 2টা পোষ্ট আছে। সিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰনিক্সৰ কাৰণে 9টা পোষ্ট আছে আৰু 4 নম্বৰ যিটো সিনিয়ৰ এছিষ্টেণ্ট OLৰ কাৰণে এটা পোষ্ট আছে। তো প্ৰথমে আমি আলোচনা কৰোঁ যিটো প্ৰথমটো পোষ্ট সিনিয়ৰ এছিষ্টেণ্ট অপাৰেশ্যনৰ কাৰণে। তাতে আপোনালোকৰ 5টা পদ আছে আৰু পে স্কেল যিটো ৩৬,০০০ ৰ পৰা ১,১০,০০০ লৈকে আপোনালোকে পাব। ইয়াতে আপোনালোকৰ যিটো এজ লিমিট দিছে 50 বছৰলৈকে আপোনালোকৰ 2022 জানুৱাৰীৰ 31 তাৰিখৰ পৰা ধৰিব আপোনালোকে। কোৱালিফিকেশ্যন কি খুজিছে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব উইথ LMV লাইট মটৰ ভেহিকেলৰ এটা লাইচেঞ্চ থাকিব লাগিব আৰু ডিপ্ল'মা ইন মেনেজমেণ্ট উইল বি প্ৰিফাৰ বেছি দিয়া হ'ব যাৰ ডিপ্ল'মা ইন মেনেজমেণ্টত আছে তেওঁলোকক। আৰু এক্সপিৰিয়েঞ্চ খুজিছে আপোনালোক 2 বছৰৰ এক্সপিৰিয়েঞ্চ খুজিছে। আৰু নেক্সট যিটো পদ আছে সেইটোৰ কাৰণে আপোনালোকৰ পোষ্ট আছে 2টা আৰু পে স্কেল আছে সেম একে আগৰ নিচিনাই ৩৬,০০০ ৰ পৰা আপোনালোকৰ ১,১০,০০০। আৰু যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন খুজিছে গ্ৰেজুৱেট প্ৰিফাৰেবলি BCom উইথ কম্পিউটাৰ ট্ৰেইনিং কোৰ্চ আপ টু 6 মাহ বা 3 মাহৰ যিকোনো এটা চাৰ্টিফিকেট থাকিলে হ'ল কোৰ্চ থাকিলে হ'ল কম্পিউটাৰৰ। এক্সপিৰিয়েঞ্চ আগৰ নিচিনাই 2 বছৰৰ এটা এক্সপিৰিয়েঞ্চ খুজিছে ডিচিপ্লিনত। তো নেক্সট 3 নম্বৰ পদত থকা য'ত টোটেল পোষ্ট আছে 9টা পে স্কেল ১,১০,০০০ লৈকে আৰু যিটো এজ লিমিট 50 বছৰলৈকে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কি খুজিছে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্সত হ'ব লাগিব টেলিকমিউনিকেশ্যন বা ৰেডিঅ' ইঞ্জিনিয়াৰিঙত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব। যিটো পদ আছে সিনিয়ৰ এছিষ্টেণ্ট OLত আপোনালোকৰ পোষ্ট আছে এটা আৰু পে স্কেল দিছে আপোনালোকৰ ৩৬,০০০ ৰ পৰা ১,১০,০০০ বা মাষ্টাৰ ইন ইংলিছ উইথ হিন্দী এজ ছাবজেক্ট গ্ৰেজুৱেট লেভেল আৰু ডিজায়াৰেবল আপোনাৰ লাগিবই এইটো নলেজ অফ হিন্দী টাইপিঙত আপোনালোকৰ এই বস্তুৰ কাৰণে নলেজ লাগিব আৰু এক্সপিৰিয়েঞ্চ আগৰ নিচিনা 2 বছৰৰ এক্সপিৰিয়েঞ্চ খুজিছে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াৰ ফৰ্মটো ইয়াতে আপোনাক দেখুৱাই দি আছোঁ। এইটো হ'ল আপোনালোকৰ ফৰ্ম। এইটো ফিল আপ কৰি এপ্লাই কৰিব লাগিব। তো এইটো মই ডিছক্ৰিপশ্যনত প্ৰথম লিংকতে আপোনালোকে এপ্লিকেশ্যন এইটো ফৰ্ম বুলি পাই যাব। নেক্সট আপোনালোকে ক'লৈ এপ্লাই কৰিব লাগিব ইয়াতে লিখিব লাগিব কি লিখিব লাগিব আপোনালোকে দেখা পাইছে এপ্লিকেশ্যনটোত এনেকৈ লিখিব লাগিব গোটেইখিনি। লগতে এপ্লিকেশ্যন আপোনালোকে ক'লৈ দিব লাগিব এই ইমেইলটোলৈ দিব লাগিব। এইখিনিৰ লগত ইমেইলটোলৈ দিবলৈ আৰু যিটো হাৰ্ড কপি আপোনালোকৰ স্পীড পোষ্টেৰে দিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে হাৰ্ড কপিটো স্পীড পোষ্টেৰে আপোনালোকৰ পঠিয়াব লাগিব বিফ'ৰ 28 তাৰিখ ফেব্ৰুৱাৰীৰ 28 তাৰিখৰ আগতে আপোনালোকৰ যিটো হাৰ্ড কপি চেল্ফ এটেষ্টেড ফটো লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কাষ্ট চাৰ্টিফিকেট গোটেইখিনি দিব লাগিব। তো আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। ধন্যবাদ।